হেল্ল' এভৰিৱান, এয়া ৰাতিপুৱাই গা পা ধুই মাৰ ঘৰলৈ যাবলৈ বুলি ৰেডি হ'বলৈ ওলাইছোঁ। আৰু এইযোৰ আকৌ মোৰ মায়ে বৈ দিয়া কাপোৰ, সেয়েহে বোলো এই কাপোৰযোৰকে পিন্ধি যাওঁ। আৰু এয়া ভণ্টিয়ে মই পিছফালে বহি ল'লোঁ। আৰু মাৰ ঘৰলৈ যাম বুলি ক'লেতো আৰু মনটো কিমান ভাল লাগে নহয়নে? আৰু মানে খুৰাহঁতে আজি ভাত খাবলৈ বুলি মাতিছে, সেয়েহে এয়া মানুহজনে গাড়ী চলাই আছে আৰু ভাইটি এজনো আগৰ পিনে বহি আছে। আৰু টোপনি মাৰি মাৰি একেবাৰে শৰাইঘাট দলং পাই গ'লোঁ। মানে শৰাইঘাট দলং পালোঁ মানে ঘৰ মানে পোৱা যেনে লাগিছে আৰু মনটো খুবেই ভাল লাগি আছে। আৰু এনেকৈ গৈ মানে যাই মানে খুৰাহঁতৰ ঘৰতে ফাৰ্ষ্ট সোমাই চাহ পানী খাই এয়া ঘৰত আহি গ'লোঁ। ঘৰত আকৌ বায়ে এতিয়া মানে বাইদেৱে আম কাটিব লৈছে আৰু আমি সকলোৱে আগৰ পিনে বহি এনেকৈ চাই আছোঁ। আৰু তাৰপিছতে বোলো সকলোকে এবাৰ আমাৰ পথাৰখন দেখুৱাই আনো। মানে আমাৰ পিছফালেই আমাৰ পুলিচ ষ্টেচনখন, মন্দিৰ, সুন্দৰ পৰিৱেশ, সেয়েহে বোলো সকলোকে এবাৰ দেখুৱাই আনো। সেই বুলি যাওঁতে ইয়াত দেখিছেনে বান্দৰে এয়া আম খৰাই আছে। বান্দৰ আছে ওপৰত আমৰ গছৰ, সেয়েহে আমি তলত সকলোৱে এনেদৰে আম বিচাৰি আছোঁ। আৰু ঘৰ পাই একেবাৰে মই ভিডিঅ' কৰিবলৈ পাহৰি গৈছোঁ জানেনে। এয়া মানুহজনে অকণমান ভিডিঅ' কৰি থৈছিলে, সেয়েহে বোলো আপোনালোককো দেখুৱাই দিছোঁ। আৰু এয়া এতিয়া আমাৰ নদীলৈ আহি গ'লোঁ, নদীখনো এবাৰ দেখুৱাই আনো বোলো। আৰু এয়া আচাৰ খাই আছে